আজি ভিডিঅ'টোত একচুয়ালি এটা নাচ শিকাই দিম মই কিন্তু তাৰ আগতে কিছুমান কথা ক'বলৈ বিচাৰিছো ভুল শুদ্ধ কিছুমান নাচ যিখিনি হয়তো আমি মোক কিছুমানে সুধি আছিলে যে আমি যেতিয়া কঁকালটো এটা কঁকালত যেতিয়া আমি ধৰু হাতখন মই আগতে এটা ভিডিও বনাইছিলো যে কঁকালত কেনেকে হাত ধৰিব লাগে কেনেকে কৰিব লাগে এটা আজি আৰু আকৌ ৰিপিট কৰিছো যে আমি যেতিয়া কঁকাল ভাঙি ভাঙি আছো এনেকে কঁকাল ভাঙি ভাঙি নাচো বহুতক মই দেখিছো যে কঁকাল ভাঙিলে মোৰে কিছুমান ষ্টুডেন্টক মই একচুয়ালি ক্লিয়াৰ টু কৰিব বিচাৰিছো যে যাতে এটো আপোনালোকে ৰিপিট নকৰে বহুতে কঁকালটো ভাঙুতে আমি আমাৰ এই বস্তুটো এনেকে ভাঙে ঠিক আছে কিন্তু আসলতে এনেকে নাভাঙিব আমি অকল আমাৰ কঁকালটোহে কঁকালটো এইটো দেখিছে নহয় মই কেনেকে কৈছো এইটো আৰু মই মুভ কৰিছো অকল কঁকালটোহে মুভ কৰিছো না মই shoulder move কৰিছো না মই elbows move কৰিছো না মই পিঠি ভাঙিছো বহুতে আকৌ এনেকেও দিয়ে পিঠিটো কিন্তু পিঠিটো নহয় অকল কঁকালটোহে ভাঙিব এনেকে আগলে হালি লব অলপমান স্লাইড আগলে হালি লব আৰু তাৰ ওপৰতো মানে কি হয় কঁকালৰ মই আৰু এটা কথা কওঁ যে বিহু নাচত যেতিয়া আমাৰ হাত কঁকাল আৰু ভৰি একেলগে সিনক্ৰনাইজেশন মানে একেলগে ইকুৱেলি যায় ঢোলৰ ভিতৰত হেতুহে মেইন আমাৰ নৰমালি বিহু নাচৰ বৈশিষ্ট্য হয় ঠিক আছে গতিকে সেই কাৰণে ভংগীমাৰ লগত কঁকাল আৰু ভৰি প্যাৰেলালি মুভ হ'ব ঠিক আছে ভিতৰত ঢোলৰ ভিতৰত এতিয়া আহক আমি এটা মই নাচ শিকাম বুলি কৈছিলো নাচটো শিকাই ন আমি কেতিয়াবা আপোনালোকে লক্ষ্য কৰিছে আমি বিহু নামত বা কেতিয়াবা আমি ঢোলৰ সেৱন দিওঁতে কেতিয়াবা আমি এটা নাচ ব্যৱহাৰ কৰো কেনেকে উঠু আৰু কেনেকে বহো প্ৰায় আমি কিছুমানে নাচনি বিলাকে মন কৰিছে চাগে আমি নাচিলে এনেকে এবাৰ 1 2 3 4 5 6 7 8 1 2 3 4 5 6 7 8 এটো সাগে এনেকা নাচটো দেখিছে আপোনালোকে কেনেকে উঠে কেনেকে বহে এটা আহকচোন আমি এই নাচটো কেনেকে আমি একচুয়ালি কোড নাচিব লাগে আহক মই দেখাই দিম নাচটো যেতিয়া মই আপোনালোকক দেখাম আমি ভৰিখন এনেকে ৰাখিম চাওক দেখিছে ন যদি আমি বাও পিনেদি বহো বাও ফালে ফেস কৰি বহো তেতিয়া হলে বাও ভৰিখন অলপমান আগুৱাই দিব আৰু মু ভৰিখন অলপমান পিছুৱাই দিব এনেকে তাৰ পিছত লাহেকে আমি বিটত যাম কেনেকে 1 2 3 4 5 6 7 8 এটা এটো কৰোতে আমাৰ এই বাও ভৰিখন আমি বাও ফালে ফেস কৰিলে বাও ভৰিখনৰ আঁঠুটো এনেকে উঠি থাকিব আৰু মু ভৰিখনৰ অলপ এনেকে পেলাই দিব ঠিক আছে মই যেনেকে আছো তাৰছত লাহেকে উঠিলো 1 2 3 4 5 6 7 8 same thing আমি যদি হুফালে যাম হুফালে দি আমি সাপোজ হুফালে ফেস কৰি পেলাই বহি সেম একে 1 2 3 4 5 6 7 8 হলে 1 2 3 4 5 6 7 8 এটা মই বহি কেনেকে টাৰ্ন কৰিম ঠিক আছে সাব 1 2 3 4 5 6 7 8 টাৰ্ন 1 2 3 4 5 6 7 8 আকৌ দিছো 1 2 3 4 5 6 7 8 আমি এনেকে টাৰ্ন কৰি 1 2 3 4 5 6 7 8 তাৰ মানে এই আঠুটো এটো দাম গম পাইছে এটো বুজি পালে নে গতিকে এটো নাচতে আমি দুখন হাত কঁকালত দি পেলাই আপোনাক বহিব পাৰো এনেকেও বহিব পাৰো ঠিক আছে নহলে এটো ভংগীমাটো আমি বহিব পাৰো এনেকেও বহে ঠিক আছে এনেকে এইটো কৰি এইটো গম পাইছে নহয় গতিকে আজি এই নাচটো লৈ পেলাই আহিছো এইবোৰ নাচ আমি কেতিয়াবা সেও নাচতে ঢোলৰ সেৱন ব্যৱহাৰ কৰো কেতিয়াবা গানৰ ব্যৱহাৰ কৰো বিহু নাম নাচতে গতিকে আপোনালোকে ব্যৱহাৰ কৰিব পাৰে তো এনেকে মই কিছুমান সৰু পুৰাণ যিবোৰ নাচ আমি বিহু নাচতে ব্যৱহাৰ কৰো মানে বিহু নাম গাই থাকোতে বা সেৱন ঢোলৰ সেৱন যিবোৰ নাচ কেতিয়াবা আমি ইউজ কৰো সেইখিনি সৰু কেতিয়াবা লৈ পেলাই আপোনালোকক শিকাম আৰু বহুতে মোক কৈছিলে ৰিহাৰ বিষয়ে দেই ৰিহাত মোক কৈছিলে যে ইয়াতে চিলনি মাৰি লয় নেকি ষ্টিচ কৰে নেকি প্লিটছ কিটা মানে প্লিট কিটা আসলতে চিলনি নামাৰে আৰু হেতুৰে এটা মই ভিডিও লৈ পেলাই আপোনালোকৰ ওচৰত আহিম বহুতে কৈ আছে বহুত সোনকালে আহিম মই সেই ৰিহাৰ হাস পাৰ মানে বিহুৰ হাসযোৰ কেনেকে পিন্ধিব লাগে ৰিহা চাদৰখন কেনেকে পিন্ধিব লাগে হেতু মই অফকোৰ্স আনিম আসলতে মই সময় পোৱা নাছিলো মোৰ নিজৰ কিছুমান কাম আছিল কাৰণে সো আজি ভিডিওটো লৈ পেলাই আহিলো
আপোনালোকৰ যদি কিবা প্ৰশ্ন থাকে মোক এনেকৈ আপোনালোকে প্ৰশ্নখিনি দিব পাৰে ইন মাই ডেছক্ৰিপশ্যন বক্সত আপোনালোকে কমেণ্ট বক্সত দিব পাৰে মোৰ ডেছক্ৰিপশ্যন বক্সত মোৰ নম্বৰ আছে প্লাছ মোৰ ইনষ্টা আইডি আছে NIH1107 মোক ইনষ্টাগ্ৰামতো আপোনালোকে টেক্সট কৰিব পাৰে ইদাৰ মোক হোৱাটছআপ কৰিব পাৰে মোৰ নম্বৰটো দিয়া হৈছে আৰু আজি যদি ভিডিঅ'টো ভাল লাগিলে আপোনালোকে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিব নাপাহৰিব আৰু কোনোবাই যদি সাবস্ক্ৰাইব কৰা নাই তেতিয়াহলে সাবস্ক্ৰাইব নিশ্চয় কৰিব আৰু বেল আইকনটো বজাব নাপাহৰিব বেল আইকনটো টিপি দিব নাপাহৰিব তেতিয়ালৈকে সকলোৱে সুৰক্ষিত থাকক সুস্থ থাকক আকৌ আহিম এটা নতুন ভিডিঅ' লৈ পেলাই তেতিয়ালৈকে নমস্কাৰ